পানী কলৈ যায় চেষ্টা পুৰা কৰি এদিন নহয় এদিন মই সফল হমেই এই চকু চৰহাহঁতক মই দেখাম যে মই কি বস্তু তেতিয়া গম পাব মোক বজাৰৰ বস্তুৰ দৰে ব্যৱহাৰ কৰিছ ন আৰে কেছটো নগেন মোক লৈ তহঁতৰ ইমান ঈৰ্ষা কিয় মই বুজি নাপাওঁ আৰু এই খগেনৰ ইনচাল্ট কৰাটো এসপ চৰা হৈছে গম পাবি ৰ মই ভূপেন্দা হ'ম এই ভাৰত ৰত্ন ল'ম সিদিনা নগেন্দা বুলি এই পিছে পিছে ঘূৰি ফুৰিবি তহঁত ভূপেন্দা আশীৰ্বাদ কৰিব মই কেছটো কৰিহে এৰিম মানুহে মানুহৰ বাবে যদি অকণো নেভাবে প্ৰভু পৃথিৱী ধ্বংস হবলৈ আৰু বেছি দিন নাই দেই ছাগলীৰ নিচিনা বেবাই আছ কিয় এইটো ক'ত মাৰিলি কোনটো দাদা এই যে পে পে আছে এইটো ক'ত মাৰিলি এইটোৰ পে পে শব্দ আৰু তোৰ ছাগলীৰ বেবনী খিচিৰি হৈ ঘৰখনৰ শান্তি ভংগ হৈছে বুজিলি তেনেকৈ নকবি দাদা মই ৰিয়াজ কৰি আছো কি ৰিয়াজ কিয় বাবা এই কৰবাত তোক লাখ টকা দি পেলাই বিহু গাবলৈ মাতিছে নেকি অকৰ্মণ্য চোৰ নকবি দাদা তই এদিন ক'ব লাগিব হেয়া মোৰ ভাই নবু কেছটো তই তেতিয়াহে গম পাবি কিয় হাৰামজাদা যিদিনা মই ভাৰত ৰত্ন পাম হে প্ৰভু চোৰৰো কিবা ৰত্ন থাকে ঐ নাৰাধম কৰবাৰ পৰা এই হাৰমনিয়ামখন চুৰ কৰি আনি বেবাই ভাৰত ৰত্ন লবি ইমান সস্তা পাইছ হে নিজেতো পাগল হৈছে এতিয়া দেখিছো আমাকো পাগল কৰিহে আহিবি ঐ কি হৈছে হা কিয় তাক গালি পাৰি আছ দেখা নাই সি বেবাই ঘৰখনৰ যে শান্তি ভংগ কৰি আছে দেখিছা মা মই হেনো এই ঘৰৰ শান্তি ভংগ কৰিছো মই এই ভূপেন্দাৰ দৰে যাযাবৰ হৈ দিহিঙে দিপাঙে ঘূৰি ফুৰি তই যাব নোৱাৰ দৰকাৰ হলে সি যাও তই গলে মোক ঘৰখন কোনে চলাব মোক কোনে চাব এই সূৰ্যবৃত্তি কৰি খোৱা মানুহক আখৈ নিদিবিচোন মা দৰকাৰ হলে মই খুৱাম তোক মা হাম হে না তাক তই বদনাম নিদিবি দেখিছা মা ই মোক চুৰ বুলি ক'লে মই ঘৰত নেথাকো বোপা ককাৰ বৃত্তিটো তই ল'ব পাৰিছ অকৰ্বান্য কৰবা ভগৱান মোক যেন এই বৃত্তি কেতিয়াও নিদিয়া দেই প্ৰভু মা মই আহিলো খাবলৈ নোপোৱাৰ জাত মোৰ ছাগলীটোৰ ওপৰতহে চকু পৰিল যাৰ পেটত মোৰ ছাগলীটো গৈছে তাৰ পেটত জুই লগক পেটত গেছ হওক 7 দিন 7 ৰাতি পিছনত ছটফটাই থাকক মৰণিত যোৱাহত ৰমণি কাকনো গালি সপনি পাই আছ কাক হ'ব আৰু চৰ কৰিবলৈ আৰু জেগা নাপালে মোৰ সেই পঠা ছাগলীটোৰ ওপৰতহে চকু পৰি দেখিছেনে ৰাতি মোৰ বাৰান্দাৰ পৰা উঠাই লৈ গ'ল চোৱা চেলেকাৰ জাত কথা সেইটোহে কেছটো নগেন ঠিক ধৰিছে আপুনি এই কামটো সেই নগেনৰে হ'ব গাঁওখনৰ একো এটা বস্তু থাকিব নোৱাৰা হ'ল সব চুচি নিয়ে কি কৰিবি উপায় নাই তাৰ 14 গোষ্ঠীয়ে চোৰ আছিল কি নহ'ব কিয় কি বংশ মৰ্যাদা ৰাখিছে তাৰ মাক বাপেক আজু ককাক সকলোৱে চোৰ মই এই পঠা ছাগলীটোৰ ওপৰতহে চকু পৰিল দেখিছেনে ৰাতি মোৰ বাৰান্দাৰ পৰা উঠাই লৈ গ'ল চোৱা চেলেকাৰ জাত সকলোৱে চোৰ
এতিয়া বস্তু চুৰ হলে সকলোৱে জানে এই কেছটো নগেন। দাদা কি হল? চাফা কি চাফা? ৰাতিয়ে কামটো কৰিলে। কোনে কি কাম কৰিলে নকওঁ কিয়? নিলে কি নিলে? চোৰে আমাৰ ক্লাবৰ হাৰমনিয়ামটো উঠাই নিলে। তই কথাটো ক্লাবৰ মেম্বাৰবোৰক জনালি নে নাই? যাক পালো জনালো। সিহঁতে নগে সন্দেহ কৰিছে আৰু কেইজনমানে তাৰ ঘৰলৈকে গৈছে। হয় নেকি? কিন্তু কথাটো তাক ডাইৰেক্ট ধৰিলে ভাল হ'ব জানো? ডাইৰেক্ট ধৰাৰ কথা আছে দাদা, কি কথা আছে? বহুত কথা আছে। ই যিমানে চালু নহওক কিয় তাৰ সমান দ্বিতীয় গাধ এটা আৰু এই পৃথিৱীত নাই। মানে ৰাতিপুৱা প্ৰতাপে তাৰ ঘৰৰ সন্মুখেৰে গৰু এৰিবলৈ গৈছে। পিছে গৈ থাকোঁতে তাৰ ঘৰৰ সন্মুখত হাৰমনিয়ামৰ চাউণ্ড শুনিলে। তাৰ পিছত সি আহি মোক কথাটো ক'লে। মই সিমানটো ভবা নাছিলোঁ, কিন্তু পিছত মই যেতিয়া ক্লাবৰ সন্মুখেৰে গ'লোঁ দেখিলোঁ ক্লাবৰ দৰ্জা খোলা, তলা ভঙা, ভিতৰ সোমাই দেখিলোঁ হাৰমনিয়ামখন নাই। ঐ আমিও যাওঁ ব'ল। বল বল বল। তেতিয়া মোৰ আৰু বুজিবলৈ বাকী নাথাকিল। কেছটো এই নগেনৰে হ'ব। নগেনেই হ'ব। ঐ বলচোন ব'ল, আমিও যাওঁ ব'ল। বল বল। তাকেইতো দাদা, এই কথাতে আছে নহয়, 100 গৰু মাৰিলে বাঘৰো মৰণ। তাৰো তেনেকুৱাই হ'ব। বলক দাদা বলক। বলক ময়ো যাওঁ। মোৰ পঠা নাপালে আজি নিৰিছো। তোৰো পথা বহালে কেছটো নগেন। নগেন, ঐ নগেন, ওলাই নাহ কিয়? ঐ কেছটো ই কৰিছে, খাটাং। ঐ কি হ'লে তহঁতৰ? নগেনক মাটিত আছো কৰি দিওঁ। কিয় লাগে তাক? সি ঘৰত নাই নহয়। আমাৰ ক্লাবৰ হাৰমনিয়ামটো নোহোৱা হৈছে। পিছে নকুক কিয় লাগে? সি সৰবজন নহয় নহয় যে সি উলিয়াই দিব পাৰিব। আপুনি কি কথা কয়? কেছটো সিয়ে কৰিছে। কি ক'লা তুমি? মোৰ ল'ৰাক বদনাম নিদিবা, কথা কিন্তু ভাল নহ'ব তোমাৰ। কি কৰিব আপুনি? ভালে ভালে তোমাক ইয়াৰ পৰা ওলাই যোৱা। হ'ব হ'ব, ইমান হাল্লা কৰা একো প্ৰয়োজন নাই, গম পাইছ? এই তেল তহঁতৰ সম্পত্তি দেখিছা কাৰোবাৰ ইহঁতৰ? মই কৈছিলো নহয় এই কামটো আনৰ নহয়। হেৰৌ, আমাৰ মহাপুৰুষজন থাকোঁতে এইবিলাক কাম কৰিবলৈ আনে চান্স পাব। ঐ তই চুপ থাক। মই চুপ নেথাকো, তই চুপ থাক। এতিয়াৰ পৰা মই প্ৰতিবাদ কৰিম, প্ৰতিৰোধ কৰিম, গতিৰোধক কৰিম আৰু বহু কিবা কিবি কৰিম। কি কৰিম? অন্বেষণ কৰিম। এইটো কৰাটো ভুল হ'ব দেই। নাখাই নবৈ লঘোণে ভোষণে থকাটো বৰ সমস্যাৰ কথা হ'ব দেখোন। কিবা বোলে না, মই অসহযোগ আন্দোলন কৰিম। জহনি যোৱা, তই কাৰ বিৰুদ্ধে এইবিলাক কৰিবি? নগুৰ বিৰুদ্ধে। আহক দাদা আহক। পিছে পিছে তই ঘৰ শব্দ বিভীষণ। মই এতিয়া ৰাৱণৰ বিৰুদ্ধে কিবা বোলে নাই প্ৰতিবাদ কৰিম। তই গলি না? তই যাবিছো গলি নাই? যাওঁ। মহাপুৰুষ, বল আমি থানালৈ যাওঁ। সেইখন নকৰিব। অজানিতে কিবা ভুল কৰিছো যদি ক্ষমা কৰি দিয়ক। গাঁৱৰে নাবালক বুলি আপোনালোকে মোক ক্ষমা কৰি দিয়ক। থানাত নিদিব, মই কামত ধৰিছো। কেতিয়াও নকৰো এইবিলাক কাম। বোলো হয়নে? এইবোৰ একো কৰিব নালাগে বাপাহঁত। শাস্ত্ৰতে কোৱা আছে, এই নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা বন্ধ নাজানো কি চিত, এতেকে পৰমেশ্বৰৰ দাস বুলি চৰুন্ত মূৰৰ গতি সাধিবি উচিত।
প্ৰভু তোমালোকে এইবোৰ একো নকৰিবা তোমালোক মোৰ নিজৰ চলি নিচিনা বাৰু বাৰু হ'ব দিয়ক পিছে ঐ নগেন আগলৈ কিন্তু এইবোৰ নকৰিবি বুজিছ ঐ মই পঠা ছাগলী তো ক'ত ৰাখি থৈছ দে বুলি কৈছো দে পঠা ছাগলী এই পাওঁ পাওঁ কৈ কি পাওঁ পাই আছ বাৰীৰ পিছত যে বান্ধি থৈছ পঠা ছাগলীটো লৈ আহ ক'ত আনিবি মই আনি দিছো ৰ তই ছাগলী চুৰ কৰিছ নকৰো নকৰো মোৰ একদম ভুল হৈ গ'ল এ ল তোৰ তেজাল কথা চা দেখিছা দেখিছা ইয়াৰ কাৰবাৰ মোৰ পশু যা ভিতৰলৈ তই বংশৰ কালিমা খানিলি যাওক পাই যা এতিয়া গালা মুখে চোন খানি ভিতৰত বহি থাকে যা বল বল তাকেইতো এতিয়া নিজৰ নিজৰ বস্তুবোৰ লৈ যোৱাহে কথা আচলতে কথাটো কি জানানে